করুতা শ্রীকৃষ্ণ স্বতন্ত্র কাম কৌতিজিত জগত পালকু দেব দুস্তদানব দ্বারকা এরা হিন্দুরা তাল এক তাল
নানারূপে অবতার। অত্যাচারিতরা অন্যায় উৎপীড়নের অবসান ঘটায় পৃথিবীর ধর্ম আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে দৈৱকীৰ গৰ্ভত জন্ম লৈ কৃষ্ণ ৰূপে মোৰ এই অৱতাৰ। মই ব্ৰহ্ম, মই সত্য, অনাদি অনন্ত, মই গোবিন্দ। ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ বাবে মোৰে নিৰ্দেশত কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কৰে। এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে এক ছত্ৰী সন্মানৰ বাবে অশ্বমেধ মহাযজ্ঞৰ পৰিচালিত। অশ্ব ৰক্ষাৰ ভাৰ সখা অৰ্জুনৰ ওপৰত অৰ্পণ কৰি 16খন যজ্ঞ পৰিচালিত। আনহাতে বিষ্ণু ভক্ত শংকৰধ্বজে মোৰেই দৰ্শনৰ বাবে অহৰ্নিশে কৰিছে মোৰেই বন্দনা। যাম সভাৰ চাৰে দৰে থাকি ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে সমগ্ৰ